মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ আঁচনি জল জীৱন মিছন আৰু যোৱা 2019 চনৰ 15 আগষ্টত এই জল জীৱন মিছন আঁচনিৰ আৰম্ভণিৰে ভাৰতবৰ্ষৰ প্ৰতি ঘৰ মানুহলৈকে নলযোগে বিশুদ্ধ খোৱা পানী দিয়াৰ যি লক্ষ্য সেই লক্ষ্যৰে 2024 চনৰ ভিতৰত এই জল জীৱন মিছনৰ সফলতাৰ কাৰণে আমি সকলোৱে কাম কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিটো মুহূৰ্তৰ পৰ্যবেক্ষণৰ মাজেৰে আমি অসমে জল জীৱন মিছন আঁচনিত যথেষ্ট সফলতা পাবলৈ সক্ষম হৈছোঁ। জল জীৱন মিছনৰ আঁচনিৰ আৰম্ভণিৰ সময়ত মাত্ৰ 1.64% FSTC থকা ৰাজ্য এখনে আজিৰ তাৰিখত আমি 50%তকৈ অধিক FSTC বা ঘৰত নলযোগে পানী দিয়াৰ কাম সম্পূৰ্ণ কৰিছোঁ। আমাৰ লক্ষ্য 2024 চনৰ ভিতৰত যাতে অসমৰ গ্ৰাম্যাঞ্চলত বাস কৰা প্ৰতি ঘৰ মানুহলৈকে বিশুদ্ধ খোৱা পানী প্ৰতিদিনে প্ৰতিজন মানুহলৈকে 55 লিটাৰকৈ পানী আমি যাতে দিব পাৰোঁ, বিশুদ্ধ খোৱা পানী দিব পাৰোঁ, সেই লক্ষ্যৰে আমাৰ বিভাগটোৱে কাম কৰিছে। আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। তাৰ লগে লগে জল জীৱন মিছন আঁচনিৰ লগত সকলোৰে সহযোগিতা বা সকলোৰে যোগদান আমি বিচাৰিছোঁ এই কাৰণে যে প্ৰতিটো আঁচনি সুন্দৰভাৱে ইউজাৰ্ছ গ্ৰুপসমূহে চলাব লাগিব। এই ইউজাৰ্ছ গ্ৰুপসমূহৰ লগত প্ৰতিজন মানুহে যাতে জড়িত হয়। গ্ৰাম্যাঞ্চলত যি ধৰণৰ সচেতনতাৰ প্ৰয়োজন, বিশুদ্ধ খোৱা পানী খালে কি ধৰণে মানুহৰ স্বাস্থ্যৰ উন্নতি হয়, মানুহৰ জীৱনৰ মানদণ্ডৰ উন্নতি হয়, এই কথাবিলাক সৰ্বসাধাৰণ মানুহক বুজাব লাগিব। আৰু যাৰ কাৰণে অসমৰ আমাৰ বিভাগটোৱে বিভিন্ন সময়ত এই ধৰণৰ যোগাযোগ বা এই ধৰণৰ সকলোকে জড়িত কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে। আত্মসহায়ক গোটসমূহক জড়িত কৰা, স্কুলৰ ছাত্ৰ ছাত্ৰীক জড়িত কৰা জলদূত আঁচনি বা বিভিন্ন ধৰণত পৰ্যবেক্ষণ কৰিবৰ কাৰণে জলোৎসৱৰ জৰিয়তে বিষয়া কৰ্মচাৰীসকলক প্ৰতিটো আঁচনিৰ লগত জড়িত কৰাৰ পৰিকল্পনাৰে আগবাঢ়িছে। ফটোগ্ৰাফিক কম্পিটিশ্যন, ৰীল কম্পিটিশ্যন, শ্বৰ্টছ কম্পিটিশ্যন ইত্যাদিৰ জৰিয়তে সচেতনতা বৃদ্ধি কৰা, পুতলা নাচ, বিভিন্ন ধৰণৰ ষ্ট্ৰীট প্লে ইত্যাদিৰ জৰিয়তে সৰ্বসাধাৰণ মানুহক সজাগতা কৰাৰ কাম আমাৰ বিভাগটোৱে কৰিছে। আমি আশা ৰাখিছোঁ যে গ্ৰাম্যাঞ্চলৰ প্ৰতিজন মানুহক যাতে সজাগ কৰি আনিব পাৰোঁ আৰু প্ৰত্যেকজন মানুহে এটা কথা উপলব্ধি কৰে যে জল জীৱন মিছন আঁচনিৰ জৰিয়তে দিয়া এই বিশুদ্ধ খোৱা পানী সেৱন কৰি যাতে তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিব পাৰে, বেমাৰ আজাৰৰ পৰা নিজৰ পৰিয়ালটোক ৰক্ষা কৰিব পাৰে, সেই কামটো যাতে সকলোৱে কৰে আৰু সকলোৱে সচেতন হয় তাৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চয়কৈ এই সচেতনতাৰ কাৰণে প্ৰত্যেকেই ইয়াৰ সহযোদ্ধা হ'ব লাগিব, প্ৰত্যেকেই ইয়াৰ সমভাগী হ'ব লাগিব। মই আশা ৰাখিছোঁ যে অসমৰ প্ৰতিজন মানুহে এই বিষয়ত সহযোগী হওক, সহযোদ্ধা হওক আৰু অসমত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ আঁচনি জল জীৱন মিছন আঁচনিক সফল কৰি লওক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সফলভাৱে কাম কৰাৰ প্ৰতিটো স্তৰতে চেষ্টা চলাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিৰ সফল ৰূপায়ণৰ কাৰণে আপোনালোকে সকলোৱে হাতত হাত ধৰি সুন্দৰভাৱে সহযোগিতাৰে জল জীৱন মিছন আঁচনিক সফল কৰক, যাতে 2024 চনৰ ভিতৰত অসমৰ গ্ৰাম্যাঞ্চলত বাস কৰা প্ৰতিজন মানুহকে নলযোগে বিশুদ্ধ খোৱা পানী আমি যোগান ধৰিব পাৰোঁ।